কি আচৰিত ৰুচনা চাংমাইৰ স্বামী মৃত্যু হোৱা আজি কেইদিনো হ'ল, কিন্তু ৰুচনা চাংমাইৰ স্বামী মৰা কাৰণে বহুত ভাল পাইছে। এইটো বহুত এটা ডাঙৰ আচৰিত কথা। শুনি আচৰিত হৈছোঁ, ভাবিবলৈ বাধ্য হৈছোঁ। মানুহজন নোহোৱা আজি কেইদিন হৈছে? এইটো কিন্তু আচৰিত কথা শুনা পালোঁ। মানুহজন মৃত্যু হোৱাৰ কাৰণে বোলে ভাল পাইছে। আপোনালোকেতো সকলোৱে জানে আৰু সকলোৱে দেখি আছে, ৰুচনা চাংমাই মানুহজনতকৈ বহুগুণে সৰু। ৰুচনা চাংমাই স্বামীজন ৰুচনা চাংমাইতকৈ বহুগুণে সৰু, কিন্তু সেই বুলিয়েনো এনেদৰে কেনেকৈ ভাবিব পাৰে? মানুহ সৰু ডাঙৰ লগত কি কথা আছে? আপোনালোকে কওক, মানুহ সৰু ডাঙৰ লগত কি কথা আছে? যে নেকি ইমান দিন বিবাহ পাশত আবদ্ধ হ'ল আৰু ইমান দিনে লগত থাকিল আৰু লগতে সন্তান দুটি জন্ম হ'ল, এইটোতো বহুত এটা ভাল খবৰ। আৰু আমি সুন্দৰকৈ ৰুচনা চাংমাইৰ পৰিয়ালবৰ্গ আমি ভিডিঅ'সমূহ দেখি থাকোঁ, কিন্তু হঠাৎ এই খবৰটোৱে কিন্তু গোটেই সমগ্ৰ অসমতে খলকনি সৃষ্টি কৰি দিছে। ৰুচনা চাংমাইৰ স্বামী মৃত্যু হ'ল, কিন্তু মৃত্যু হোৱাৰ কাৰণে বহুত ভাল পাইছে। আৰু আপোনালোকক এই ভিডিঅ'টো আগবঢ়াইছোঁ, আৰু আপোনালোকে এই ভিডিঅ'টো অন্ততঃ শ্বেয়াৰ কৰি দিব। এইটো কাৰণে শ্বেয়াৰ কৰি দিব যাতে এনেকুৱা কাৰো লগত হ'ব নালাগে। আচলতে এনেকুৱা কাৰো লগত হ'ব নালাগে, সেইকাৰণে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু লগতে এটা কথাই ক'ব বিচাৰিছোঁ, আপুনি যদি প্ৰথমবাৰৰ বাবে যদি আহিছে, এই গৰম মছলা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, এই গৰম মছলা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এই গৰম মছলা চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে আপোনালোকে এনেকুৱা গৰম খবৰ, গৰম মছলা আপোনালোকে নিউজ পাই থাকিব। সেইকাৰণে আপোনালোকক এই গৰম মছলা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কৈছোঁ। আৰু আপোনালোকে এই ফটোসমূহ চাওক। আচলতে এই ফটোসমূহ কিমান সুন্দৰকৈ উঠা ফটো, আৰু ৰুচনা চাংমাই আৰু তেওঁৰ স্বামী কেনেকৈ সাৱটি কেনেকৈ সুন্দৰকৈ ফটো মাৰিছে আপোনালোকে চাওক। কিমান সুন্দৰ নহয়নে বাৰু? আৰু এইগৰাকী হ'ল সেইগৰাকী ৰুচনা চাংমাই। কিমানে সুন্দৰ, যেন এইগৰাকীও যেন দুটাকৈ সন্তান আছে, ডেকা। কোনোবাই ক'বনে বাৰু? জনাসকলে জানে, কিন্তু বেলেগ লোকসকলে যদি হঠাৎ দেখে ক'বনে বাৰু ডেকা ল'ৰা আছে বুলি? চাওক, এইগৰাকী হ'ল সেইগৰাকী ৰুচনা চাংমাই। মই যেন আপোনালোকক ভিডিঅ'টো ষ্টাৰ্টিঙতে ক'লোঁ, ৰুচনা চাংমাইৰ স্বামী মৃত্যু হোৱাৰ কাৰণে বহুত ভাল পাইছে। হয়, আপোনালোকক কৈ আছোঁ কোনে ভাল পাইছে আৰু কিয় ভাল পাইছে মই কৈ আছোঁ। আৰু আপোনালোকে এই কথাটো জানে নাই, আজি এখন ঘৰত যদি ভাল মতে যদি চলি থাকে, সেই ঘৰখনক সকলোৱে হিংসা কৰে। আৰু আজি যদি আপোনাৰ ঘৰখনত যদি কিবা যদি কাজিয়া পেচাল যদি হয়, মানুহে ৰং চাই বহুত ভাল পায়, মানে কাজিয়া লাগক, ভাল হৈছে এনেকৈ কৰে। কিন্তু আপোনালোকে যদি ভালমতে মিলিজুলি থাকে নহয়, মানুহৰ জ্বলন হয়, পূৰণ হয়। ঠিক তেনেদৰে এই ৰুচনা চাংমাই পৰিয়ালবৰ্গৰ লগতেও তেনে কাণ্ডই সংঘটিত হৈছে। এই ৰুচনা চাংমাই পৰিয়ালবৰ্গৰ লগত তেনে কাণ্ডই সংঘটিত হৈছে। আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকক, সকলো কথা গম পাব। কোনে ভাল পাইছে ৰুচনা চাংমাইৰ স্বামী মৃত্যু হোৱাৰ কাৰণে, কোনে ভাল পাইছে শেষত আপোনালোকে জানিবলৈ পাব। আৰু আপোনালোকে জনাৰ লগে লগে আপোনালোকে আচৰিত হ'ব। হয়, মানুহজন নোহোৱা হোৱা আজি কেইদিন হৈছে, কিন্তু মানুহজন নোহোৱা হোৱাৰ পাছতে ভাল পালেই। হয়, এইটোতো বৰ আচৰিত কথা। আমিতোতো এনেকুৱা কেতিয়াও হোৱাটো আমি কল্পনা নকৰোঁ, এনেকুৱা হোৱাটো আমি নিবিচাৰোঁ আচলতে। আৰু সঁচা কথাবিলাক লুকাই নাথাকে দেই। আপোনালোকে এইটো কি বুলি ভাবে কিন্তু নাজানো, সঁচা কথাবিলাক কেতিয়াও লুকাই নাথাকে, সঁচা কথাবিলাক ওলাই আহিবই। আৰু বডি লেংগুৱেজে কিন্তু সঁচা কথা কয় দেই। মানে কি বিচাৰিছে কি বিচৰা নাই, বডি লেংগুৱেজে কিন্তু সঁচা কথা কয়। আচলতে ৰুচনা চাংমাই আপোনালোকে চেহেৰাটো চাওক, কিমানে সুন্দৰী, কিমানে কিউট চাওক। আৰু এই ৰুচনা চাংমাইৰ স্বামীৰ লগত মৰা কপি চাওক। ৰুচনা চাংমাইৰ স্বামীজন কিন্তু বহুত বয়সত ডাঙৰ চাই লওক, আপোনালোকে চাই লওক কিমান সুন্দৰকৈ সাৱটি হৈছে, কিমান সুন্দৰ লাগিছে ফটোকপি। আপোনালোকে চাওক না, ৰুচনা চাংমাইৰ কিন্তু চেহেৰাটো বহুত সুন্দৰ, বহুত ভাল, ঠিক আছে। কিন্তু এই ফটোকপি যদি দেখে নহয়, কিন্তু বিয়া পতা বুলি নকয়। চাই লওক আপোনালোকে, এই ফটোকপি দেখিলে বিয়া পতা বুলি নকয়ে। আপোনালোকে ক'ব নেকি বিয়া পতা বুলি কিন্তু নকয়। চাওক, কিন্তু ৰুচনা চাংমাইৰ স্বামীজন কিন্তু বয়সত বহুত ডাঙৰ। কিন্তু এতিয়া আচলতে ৰুচনা চাংমাইৰ স্বামীজন মৃত্যু হ'ল। মানুহ মৃত্যু হ'লে কি মানুহে ভাল পায় নেকি? কিন্তু ভাল পাইছে।
সঁচা কথা কৈছোঁ ভাল পাইছে এতিয়া মনটোতে ভাবিছে চাগে মই এতিয়া এনেকুৱা কৰিব পাৰিম আমুক কৰিব পাৰিম তামুক কৰিব পাৰিম এই কথাটো ভাবিছে এইটো কিন্তু বহুতে এটা বেয়া কথা এইটো বহুতে দুখ লগা কথা এনেকৈ ভাবিব নালাগে আৰু আপোনালোকেতো গমেই পায় ৰচনা চাংমাই পৰিয়ালবৰ্গই কিমান সুন্দৰকৈ একেলগে ভিডিঅ'সমূহ আমাৰ মাজলৈ প্ৰেৰণ কৰি থাকে ইমান সুন্দৰকৈ আমাৰ মাজলৈ পঠিয়াই থাকে আমি চাই সেই ভিডিঅ'সমূহ আনন্দিত হওঁ আমি ভাল পাওঁ সেই ভিডিঅ'সমূহ চাই আৰু এটা মেছেজ দিছে যেন পৰিয়ালবৰ্গই কেনেদৰে ইমান সুন্দৰকৈ মিলা প্ৰীতিয়ে থাকে এইটো এটা ডাঙৰ মেছেজ আজিকালি বৰ্তমান সময়ত এনেদৰে ঘৰৰ পৰিয়ালবৰ্গই মিলিজুলি কিন্তু নাথাকে কাজিয়া পেচালা এনেকুৱা মা দেউতাক কেমেৰা আগত নানে মা দেউতাকক পৰিচয় কোৱাই নিদিয়ে দেখুৱাই নিদিয়ে কিন্তু ইহঁতৰ পৰিয়ালবৰ্গ কিন্তু বহুত ভাল গোটেই পৰিয়ালবৰ্গই মিলিজুলি একেলগতে ভিডিঅ'সমূহ বনায় তো আপোনালোকে চাই লওক আৰু শেষত আকৌ ক'ব বিচাৰিছোঁ দেই আপোনালোকে কিন্তু কথাটো জানি যাওক দেই যেন কোনে ভাল পাইছে ৰচনা চাংমাই স্বামীজন মৃত্যু হোৱাৰ কাৰণে মৰাৰ কাৰণে কোনে ভাল পাইছে এই কথাটো জানি যাব আৰু এই কথাটো জানি গ'লেহে আপোনালোকে ভাবিব কথাটো হয় এনেকুৱাই নেকি তো আকৌ এবাৰ আপোনালোকক ক'ব বিচাৰিছোঁ এই গৰম মছলা চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিয়ক এই গৰম মছলা চেনেলটো ছাবস্ক্ৰাইব কৰি দিলেহে আপোনালোকে ভিডিঅ'বোৰ পাই থাকিব এনেকুৱা গৰম খবৰ পাই থাকিব গৰম মছলা খবৰ পাই থাকিব গৰম মছলা পাবৰ কাৰণে গৰম মছলা খবৰ পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাটো একদমেই প্ৰয়োজনীয় আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আপুনি যদি প্ৰথমবাৰৰ বাবে যদি আহিছে এই গৰম মছলা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই গৰম মছলা চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ছাবস্ক্ৰাইব কৰি ল'বই এইটো আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব শ্বেয়াৰ কৰি দিলেহে এনেকুৱা গৰম মছলা ভিডিঅ'সমূহ আপোনালোকে সৰ্বপ্ৰথমে পাই থাকিব শ্বেয়াৰ কৰি দিব তো এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ আচলতে ৰচনা চাংমাইৰ যোনজন স্বামীজন মৃত্যু হোৱা আজি কেইদিন হৈছে আপোনালোকে সকলোৱে গম পায় কিন্তু একাংশ লোকে এনেকৈ বেয়া কমেণ্ট কৰিছে যেন এনেকুৱাহে তেনেকুৱাহে মৰিলে ভালেই হ'ল আমুকহে তামুকহে এই বস্তুটো বহুত এটা বেয়া কথা এইটো বহুতো এটা বেয়া কথা যেন ৰচনা চাংমাইৰ স্বামীজন মৃত্যু হ'ল মানুহে দুখ প্ৰকাশ কৰিব লাগে আচলতে এইটো ৰচনা চাংমাই স্বামীজন মৃত্যু হ'ল বহুত ভাল পাইছে এই কথাটো কিন্তু বেয়া কথা নহয় আচলতে মই বহুত দুখ পাওঁ বিশেষকৈ মই ৰচনা চাংমাই পৰিয়ালবৰ্গক বহুত ভাল পাওঁ ভিডিঅ'সমূহ চাওঁ বহুত ভাল লাগে ইমান সুন্দৰকৈ ভিডিঅ'বিলাক উপস্থাপন কৰি ইমান সুন্দৰকৈ ভিডিঅ'বিলাক আগবঢ়ায় এই বস্তুটো কিন্তু বহুত ভাল পায় কিন্তু একাংশ লোকে এনেকুৱা বেয়া কমেণ্ট কৰিছে আচলতে যোনসকল লোকে কমেণ্ট কৰে সিহঁতে বাৰু এবাৰো ভাবি নাচায়নে বাৰু আৰু সিহঁতে বাৰু এবাৰো মনলৈ সিহঁতৰ মানে দুখ নাহেনে বাৰু এবাৰলৈ বাৰু সিহঁতৰ বুকু কপি নুঠেনে বাৰু মই এনেকুৱা এটা কমেণ্ট কৰিম হয় এই কমেণ্টটো দেখিলে কি হ'ব আচলতে প্ৰফাইল ফটোহেঁতি কমেণ্ট কৰে মোৰ বহুত দুখ লাগিছে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ৰচনা চাংমাই আৰু স্বামীজন য'তে নাথাকক কিয় ভালে কুশলে থাকিব লাগে য'তে নাথাকক কিয় শান্তিত থাকিব লাগে আৰু লগতে ৰচনা চাংমাইৰ যি পৰিয়ালবৰ্গ আছে সন্তানটি আছে ৰচনা চাংমাই আছে আৰু ছোৱালীগৰাকী আছে দেই ঠিক আছে তো সিহঁতক এই দুখটোৰ লগত যুঁজিব পৰাকৈ ভগৱন্তই যাতে এনেকুৱাই শক্তি দিয়ক যাতে এই দুখৰ লগত মানে সমানকৈ যুঁজিব পাৰে আৰু শেষত ক'ব বিচাৰিছোঁ বহুত দুখ লাগিলে এইটো বিহু উৰুকা দিনাখন এইটো খবৰটো আহিলে বহুত দুখ লাগিল আচলতে মই বহুত ভাঙি পৰিছোঁ বহুত দুখ লাগিল আচলতে এইটো বেয়া লাগিল কাৰণে মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিছোঁ আৰু আপোনালোকে কমেণ্ট কৰক যেন মানুহ মৰিলে কি মানুহে ভাল পাব লাগে নেকি এইটোতো বেয়া কথা এইটো আপোনালোকে যিমান পাৰে সিমান কমেণ্ট কৰক আপোনালোকৰ নিজৰ দৃষ্টিভংগীৰে আপোনালোকে কি ভাবিছে কমেণ্ট কৰিব আৰু ভিডিঅ'ত যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি নিদিয়াকৈ একদমেই নাথাকিব দেই ধন্যবাদ